নমস্কাৰ বন্ধুসকল মই জিতু গগৈ আপোনালোকে চাই আছে টিগ্ৰৰ এছিষ্ট ইউটিউব চেনেল সকলোকে এই চেনেললৈ স্বাগতম জনাইছোঁ আজি অলপ বেলেগ ধৰণৰ ভিডিও এটা লৈ আহিছোঁ সদায় আপোনালোকক টিৰ ওপৰত নলেজ দি আছোঁ এতিয়া আপোনালোকে যদি ভাবি আছে টি গাৰ্ডেনত কেনেকৈ জয়েনিং হ'ব মানে চাকৰি ল'ব এই যদি বিষয়টোৰ ওপৰত আপোনালোকে চিন্তা চৰ্চা কৰি আছে তেনেহ'লে এই ভিডিওটো আপোনালোকৰ বাবে এই ভিডিওটো মই 5খন ইনষ্টিটিউটৰ নাম আলোচনা কৰিম আৰু ইয়াতে থকা কোৰ্ছবোৰৰ নাম মই আপোনালোকৰ আগত আলোচনা কৰিম আপোনালোকে এই ভিডিওটোৰ পৰা চাই জানিব পাৰিব ক'ত ক'ত আছে এই ইনষ্টিটিউটই হওক মানে ইউনিভাৰ্চিটিও আছে ইয়াতে আপোনাৰ ইনষ্টিটিউট আছে তাৰ পাছত আপোনাৰ কলেজো আছে এই গোটেই কথাখিনি আপোনালোকে জানিব পাৰিব ভিডিওটোত আগবঢ়াৰ আগতে আপোনালোকৰ বাবে এটা সৰু ৰিকুৱেষ্ট যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই ল'ব তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নটিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাব তো বেছি কথা নকৈ আমি ডাইৰেক্ট কোনটো ইউনিভাৰ্চিটি আছে ক'ত ক'ত আছে আমি কি কোৰ্ছ আছে জানি লওঁ আহক আপোনালোকে সকলোৰে চিনাকি মানে যিসকলে টি লগত ৰিলেটেড হৈ আছে তেওঁলোকৰ চিনাকি হ'ব পাৰে কিছুমানে নাজানিবও পাৰে বহুতে জানে আৰু যিসকলে নাজানে কমেণ্ট কৰিবচোন যদি এতিয়ালৈকে শুনা নাছিলে এই ভিডিওটো চাই যদি আপোনালোকে প্ৰথম জানিব পাৰিছে মানে গম পাইছে কমেণ্ট কৰি জনাবচোন বাৰু প্ৰথমটো হৈ গৈছে আপোনাৰ যোৰহাটতে থকা চিনামৰাত আছে টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ইয়াত আপোনালোকে 6 মান্থৰ এটা কোৰ্ছ আছে ডিপ্ল'মা ইন টি মেনেজমেণ্ট বুলি আছে এই কোৰ্ছটো কৰি আপোনালোকে টি ফিল্ডত সোমাব পাৰে আকৌ নেক্সট আৰু এখন আছে আপোনাৰ গোলাঘাট কমাৰ্চ কলেজ ইয়াতো আপোনাৰ 1 ইয়াৰৰ টি মেনেজমেণ্ট কোৰ্ছ এটা দিয়ে সেই কোৰ্ছটো কৰিও আপোনালোকে টি ফিল্ডত সোমাব পাৰে নেক্সট এতিয়া আপোনালোকক মই ক'বলৈ গৈ আছোঁ আপোনালোকৰ সবৰে চিনাকি অচিনাকি মানুহ প্ৰায় নাই কাৰণ এখন জিএ কলেজ হওক আমাৰ এইটো এৰিয়াৰ মানে ধৰি লওক ওচৰে পাজৰে আমাৰ অসমৰ প্ৰায় মানুহে চিনি পায় এখনৰ নাম হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এটা ডিপাৰ্টমেণ্ট আছে টি এগ্ৰ' ডিপাৰ্টমেণ্টত আপোনালোকে 1 ইয়াৰৰ এটা কোৰ্ছ কৰি পিনে টি ফিল্ডত সোমাব পাৰে এই কোৰ্ছটোৰ নাম হৈছে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন টি প্লেণ্টেশ্যন টি টেকন'লজি এণ্ড প্লেণ্টেশ্যন মেনেজমেণ্ট বুলি এই কোৰ্ছটো কৰি আপোনালোকে টি ফিল্ডত সোমাব পাৰে নেক্সট আৰু এখন ইউনিভাৰ্চিটিৰ নাম ক'ব গৈ আছোঁ এতিয়া মই ইউনিভাৰ্চিটিখনৰ নাম হৈছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইয়াতে আপোনাৰ 1 ইয়াৰ পোষ্ট গ্ৰেজুৱেট বুলিবলৈ নাই মানে ইয়াতে আপোনাৰ চাৰ্টিফিকেট কোৰ্ছ আৰু বেচেলাৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী এই তিনি ধৰণৰ আপোনালোকে ইয়াত কোৰ্ছ পাব যিহেতু এগ্ৰিকালচাৰ জানে এগ্ৰিকালচাৰত আৰু এগ্ৰিকালচাৰ ৰিলেটেডে থাকিব কাৰণ চাহ খেতিটো এটা এগ্ৰিকালচাৰ ৰিলেটেড হয় তো এই কোৰ্ছকেইটা আপোনালোকে ছায়েন্সৰ হ'ব লাগিব দুটা কোৰ্ছ কৰিবলৈ হ'লে মানে মাষ্টাৰ ডিগ্ৰী কোৰ্ছটো আৰু বেচেলাৰ ডিগ্ৰী কোৰ্ছটো বেচেলাৰ ডিগ্ৰীটো হ'ল আপোনাৰ 4 ইয়াৰৰ হয় আৰু মাষ্টাৰ ডিগ্ৰীটো 2 ইয়াৰ বেচেলাৰ ডিগ্ৰী ইয়াতে কৰি আপোনালোকে ইয়াতে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে আৰু নেক্সট ইয়াতে যোনটো 6 মান্থৰ এটা কোৰ্ছ আছে এইটো আপোনালোকে হাই ছেকেণ্ডেৰী পাছলৈ হ'ব এই 6 মান্থৰ কোৰ্ছটো কৰিও আপোনালোকে টি ফিল্ডত সোমাব পাৰে টি ফিল্ডত মানে জব বিচাৰিব পাৰে আৰু এখন কলেজ আছে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় বুলি এই মহাবিদ্যালয়খনতো আপোনালোকে দুটা কোৰ্ছ দিয়ে এই কোৰ্ছ দুটা কৰিও আপোনালোকে টি ফিল্ডত সোমাব পাৰে ইয়াতে এটা কোৰ্ছ হ'ল ডিপ্ল'মা ইন টি প্লেণ্টেশ্যন এণ্ড মেনেজমেণ্ট বুলি আছে এইটো 1 ইয়াৰৰ হয় সেইটো কৰিব পাৰে আপোনালোকে নহ'লে আৰু এটা আছে স্মল টি গাৰ্ডেন মেনেজমেণ্ট বুলি সেইটো আপোনালোকে কৰিব পাৰে এই দুটা কৰি আপোনালোকে টি ফিল্ডত মুঠতে ধুনীয়াকৈ খোপনি পুতিব পাৰিব আৰু তাৰপাছত নেক্সট আৰু এটা আপোনালোকে একদম ইণ্টাৰেষ্টিং আপোনালোকে ঘৰত থাকি আপোনালোকে পঢ়িব পাৰিব সকলোৰে চিনাকি কৃষ্ণকান্ত মুক্ত মহাবিদ্যালয় এই ইউনিভাৰ্চিটিখনতো আপোনালোকৰ বাবে এটা কোৰ্ছ আছে চাৰ্টিফিকেট কোৰ্ছ 6 মান্থৰ হয় এই কোৰ্ছটো কৰিও আপোনালোকে টি ফিল্ডত সোমাব পাৰিব চব ঘৰতে থাকি পঢ়িব পাৰে এইটোৱে চবচে লাভদায়ক ঘৰতো থাকি আপোনালোকে এই কোৰ্ছটো কৰিব পাৰে এতিয়াতো আপুনি ধৰি লওক এগ্ৰিকালচাৰত হওক টকলাইত হওক নহ'লে বা গোলাঘাট কমাৰ্চ কলেজত হওক এইবোৰতো হ'লে আপোনাৰ থাকি ল'ব লাগিব কাৰণ ৰেগুলাৰ কোৰ্ছ হয় তো এনেকুৱা ধৰণৰ কোৰ্ছ কৰাত আৰু এইটো অলপ সুবিধা আৰু ইয়াতো আপোনালোকে যদি একে ফিল্ডতে চাকৰি পায় তেনেহ'লে ইয়াতো আপোনালোকে কৰিব পাৰে কৃষ্ণকান্ত মুক্ত মহাবিদ্যালয়তো কৰিব পাৰে তো এই কোৰ্ছটোৰ নাম হৈছে আপোনালোকে চাৰ্টিফিকেট প্ৰগ্ৰেম ইন টি কাল্টিভেশ্যন এণ্ড প্লেণ্টেশ্যন মেনেজমেণ্ট বুলি এই কোৰ্ছটো হয় এইটো 6 মান্থৰ হয় এইটো আপোনালোকে কৰি চাব পাৰে
তো বন্ধুসকল আজি এই ভিডিঅ'টোত অকল এই কলেজখিনিৰ নাম আপোনালোকক চিনাকি কৰাই দিলোঁ নেক্সট আহিবলগীয়া ভিডিঅ'সমূহত আপোনালোকে এই কলেজসমূহত কেনেকৈ এণ্ট্ৰি হ'ব পাৰি আৰু প্ৰচেছটো কেনেকুৱা কি প্ৰচেছত এই ফৰ্মবোৰ এপ্লাই কৰা হয় আৰু কিমান টকা খৰচা হয় সম্পূৰ্ণ পুৰা ফুল ডিটেইলছৰ সৈতে আপোনালোকৰ বাবে ভিডিঅ'সমূহ মই এটা এটাকৈ বনাই যাম আপোনালোকে এই চেনেলটোতে পাব সেইটো কাৰণে আজি এতিয়াই কৈ থলো আপোনালোকক এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক তেতিয়াহে এই ভিডিঅ'সমূহ আপোনালোকে পাব যদিহে আপোনালোকে টি লগত মানে টি বাগানত টি গাৰ্ডেনত আপোনালোকে মানে টি কোম্পানী যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেনেহ'লে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো বজাই ল'ব কাৰণ মই এতিয়া ইয়াৰ পাছত এটা এটাকৈ গোটেই ইনষ্টিটিউট ইউনিভাৰ্চিটি কেইখনৰ মই পুৰা ফুল ডিটেইলছৰ সৈতে কোচ গিটাৰ ফুল ডিটেইলছৰ সৈতে ভিডিঅ' বনাবলৈ গৈ আছোঁ তো আপোনালোকে এই ভিডিঅ' মোৰ এই চেনেলটোতে পাব তো ঠিক আছে আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব ঠিক আছে আজি ইমানতে সামৰিছোঁ বাই বাই থেংক ইউ